কোনেনো নিবিচাৰে আমাৰ আহিবলগীয়া দিনবোৰ সুখ শান্তি আৰু সমৃদ্ধিৰে পাৰ হওক। লগতে আমাৰ আহিবলগীয়া দিনবোৰত যাতে কোনো বিপদ বাধা বিঘিনি ইত্যাদিৰ সন্মুখীন নহয়। সেইবাবে আমি সকলোৱে এটা কথা মনত ৰখা উচিত যে বছৰৰ আৰম্ভণিৰ দিনটো অৰ্থাৎ নতুন বছৰৰ প্ৰথম দিনটো সেইটোৱেই হৈছে আমাৰ বাবে গোটেই বছৰটোৰ প্ৰভাৱ পেলাব পৰা এটি গুৰুত্বপূৰ্ণ দিন। এই দিনটোত যদি আমি কিবা নকৰিবলগীয়া কাম কৰোঁ নাইবা কিছুমান কাম যদি আমি কৰিবলৈ পাহৰি থাকোঁ তেন্তে ইয়াৰ পজিটিভ আৰু নিগেটিভ প্ৰভাৱ আমাৰ সম্পূৰ্ণ বছৰটোতেই পৰিব পাৰে। গতিকে সময় থাকোঁতে আপোনালোক সজাগ হওক আৰু জানক যে বছৰটোৰ পহিলা দিনটোত আমি কি কাম কৰিব লাগে আৰু কি নকৰিব লাগে। এই সকলোবোৰ জনাম আমাৰ আজিৰ এই ভিডিঅ'। নমস্কাৰ বন্ধুসকল, মই মানস কেবি আৰু আপোনালোকে চাই আছে আমাৰ চেনেল জ্ঞান মন্ত্ৰ। যদি এতিয়ালৈকে আপোনালোকে আমাৰ চেনেল জ্ঞান মন্ত্ৰ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ততালিকে ছাবস্ক্ৰাইব কৰি থ'ব। লগতে কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। বন্ধুসকল, আপোনালোকে যদি আমাৰ ইয়াৰ আগৰ ভিডিঅ'টো চোৱা নাই য'ত আমি আলোচনা কৰিছিলোঁ যে নতুন বছৰ অহাৰ আগতে আমি এনেকুৱা কি অভ্যাস এৰি আহিব লাগে, অৰ্থাৎ পুৰণি বছৰটোতে আমি এনেকুৱা কি অভ্যাস এৰি থৈ আহিব লাগে নতুবা এনেকুৱা কি কাম পুৰণি বছৰটোতে সমাপ্ত কৰি থ'ব লাগে যাতে আমাৰ নতুন বছৰটো ভালে কুশলে পাৰ হয়, তেন্তে পলম নকৰি এই ভিডিঅ'টো চোৱাৰ আগতে আমাৰ আগৰ ভিডিঅ'টো চাই আহক আৰু তাৰ পাছত এই ভিডিঅ'টো আৰম্ভ কৰক। এতিয়া বলক আমি পুনৰ ভিডিঅ'ৰ মাজলৈ আগবাঢ়োঁ। নতুন বছৰৰ প্ৰথম দিনটোত আমাৰ কৰণীয় কাম বহুতো আছে, তথাপিও এই সকলোবোৰৰ পৰা কিছুমান বিশেষ আৰু গুৰুত্বপূৰ্ণ কাম আছে যিকেইটা আপোনালোক সকলোৱে নিশ্চয়কৈ কৰিব। সৰ্বপ্ৰথমে পহিলা দিনটোত আপোনালোকে যিমান পাৰে সোনকালে আপোনাৰ শোৱা পাতি বা বিচনা ত্যাগ কৰিবলৈ চেষ্টা কৰিব, কাৰণ এনেও ৰাতিপুৱা সোনকালে শুই উঠাৰ বহুতো উপকাৰ আছে। এয়া লাগিলে বিজ্ঞানসন্মতভাৱেই হওক বা আধ্যাত্মিকভাৱেই নহওক কিয়, শাস্ত্ৰমতে যিজন ব্যক্তিয়ে ব্ৰহ্মপুৱাতে শুই উঠিব পাৰে তেওঁৱেই জীৱনত সফলতাৰ পথ দেখে। ই আমাৰ স্বাস্থ্যৰ বাবেও এক ফলপ্ৰসূ লাভদায়ক অভ্যাস। গতিকে অন্য দিনত নোৱাৰিলেও নতুন বছৰৰ প্ৰথম দিনটো যাতে আপোনালোক সকলোৱে ৰাতিপুৱা সোনকালে শোৱা পাতি ত্যাগ কৰে। দ্বিতীয়তে সোনকালে শুই উঠি স্নান কৰিব আৰু স্নান কৰি উঠি সূৰ্য প্ৰণাম বা সূৰ্য নমস্কাৰ কৰিব, যিয়ে আপোনাৰ গোটেই বছৰটো স্বাস্থ্যজনিত সমস্যাৰ পৰা মুক্তি দিব। কোৱা হয় যে সূৰ্য প্ৰণাম বা সূৰ্য নমস্কাৰ কৰিলে আপোনাৰ স্বাস্থ্য নিৰাপদে থাকে আৰু এক দীৰ্ঘায়ু জীৱন লাভ কৰে। সূৰ্যদেৱ হৈছে আমাৰ এক জীৱন্ত ঈশ্বৰৰ স্বৰূপ, যিয়ে প্ৰমাণ কৰে যে এই পৃথিৱীত ঈশ্বৰৰ অস্তিত্ব সদায়ে থাকে। তৃতীয়তে নতুন বছৰৰ পহিলা দিনটোত ভগৱান বিষ্ণু আৰু মা লক্ষ্মীক আৰাধনা কৰিব লাগে, কাৰণ বিষ্ণুদেৱ আৰু মা লক্ষ্মী প্ৰসন্ন হ'লে আপোনাৰ জীৱনত ধন ঐশ্বৰ্য আৰু বৈভৱৰ অভাৱ নহ'ব। শাস্ত্ৰমতে এই দিনটোত একচক্ষু বা একচক্ষীয় নাৰিকলেৰে মা লক্ষ্মীৰ পূজা কৰিব লাগে। একচক্ষীয় নাৰিকল হৈছে যিটো নাৰিকলৰ ওপৰৰ ফালে মুখ বা চকু এটাই থাকে। সাধাৰণতে আমি দেখা পাওঁ যে নাৰিকলবিলাকৰ চকু বা মুখ তিনিখন হয়, কিন্তু যদি তেনে একচক্ষীয় নাৰিকল আপোনালোকে পায় তেনেহ'লে ইয়াৰ দ্বাৰা কৰা পূজা অতি উত্তম বুলি মনা হয়। ইয়াৰ উপৰি যদি এনেকুৱা নাৰিকল আপোনালোকে নাপায় তেনেহ'লে ইয়াৰ বিকল্প হিচাপে আপোনালোকে তুলসী পূজন কৰিব পাৰে, কাৰণ তুলসী হৈছে লক্ষ্মী দেৱীৰ বাসস্থান আৰু য'ত তুলসী আছে তাত মা লক্ষ্মীকো পোৱা যায়। গতিকে এই দিনটোত তুলসী পূজন কৰিলেও আপোনালোকে ইয়াৰ প্ৰভাৱ গোটেই বছৰটোতে পাব পাৰে। যদি তুলসী পূজন কেনেদৰে কৰে তাক নাজানে তেনেহ'লে আমাৰ আগৰ ভিডিঅ' চালে গম পাই যাব, য'ত আমি তুলসী পূজন দিৱসৰ বিষয়ে আলোচনা কৰাৰ লগতে ইয়াৰ সম্পূৰ্ণ ৰীতি নীতি আৰু নিয়মৰ কথা উল্লেখ কৰিছোঁ। চতুৰ্থতে নতুন বছৰৰ প্ৰথম দিনা কোনো গৰীব বা অসহায় লোকক যদি অন্ন বা বস্ত্ৰ দান কৰিব পাৰে
তেন্তে গোটেই বছৰটো ঈশ্বৰৰ কৃপাত মংগলময় হৈ পৰে। কাৰণ মনত ৰাখিব, এই দিনটোত আনক অন্ন বা বস্ত্ৰ দান কৰিলে সেয়া সোণ ৰূপতকৈ বেছি মূল্যৱান হৈ পৰে। মাত্ৰ দান কৰাৰ সময়ত মন শুদ্ধ ৰাখিব আৰু ঈশ্বৰক মনৰ ভিতৰতে স্মৰণ কৰিব। দান কৰিলে পাৰিলে কোনেও গম নোপোৱাকৈ কৰিব লাগে। কথাতেই আছে যে আমি ইখন হাতেৰে দান কৰিলে সিখন হাতেও যাতে গম নোপোৱাকৈ কৰিব লাগে, তেহে সাৰ্থকত আহে। পঞ্চমতে, এইবাৰ নতুন বছৰৰ প্ৰথম দিনটো বুধবাৰ পৰিছে, যিটো হৈছে গণেশ বাবাৰ দিন। গতিকে এই দিনটোত গণেশ বাবাৰ পূজা কৰিলে তেওঁ আপোনাৰ প্ৰতি প্ৰসন্ন হৈ গোটেই বছৰৰ বাবে আপোনাৰ ঘৰখন নদন বদন কৰি তোলে। যিকোনো পূজাৰ আগত সদায় প্ৰথম গণেশ পূজা কৰা হয়, কাৰণ যিকোনো আৰম্ভণিৰ মূল হৈছে বাবা গণেশ। গতিকে বছৰৰ আৰম্ভণিৰ দিনা বাবা গণেশৰ আৰাধনা কৰিবলৈ আপোনালোকে কেতিয়াও নাপাহৰে যাতে। ষষ্ঠতে তথা 6 নম্বৰত, বছৰৰ আৰম্ভণিৰ দিনা গছপুলি ৰোপণ কৰাটো এক শুভ কাৰ্য হিচাপে মনা হয়। লগতে এনে কৰিলে আপোনাৰ ঘৰখনত এক ইতিবাচক প্ৰভাৱ পৰে। পাৰিলে ফল বা ফুলৰ পুলি ৰোপণ কৰাত বিশেষ গুৰুত্ব দিব। মাত্ৰ মনত ৰাখিব যে গছডাল যাতে কাঁইটীয়া গছ নহয়, কাৰণ ঘৰৰ চৌহদত কাঁইটীয়া গছ ৰোপণ কৰিব নালাগে। আৰু এটা কথা, অকল গছপুলিটো ৰোপণ কৰিলেই নহ'ব, ইয়াক সময়মতে পৰিচৰ্যা আৰু লালন পালন কৰাটো আপোনাৰ এক দায়িত্ব। এইকেইটা আছিল বছৰৰ আৰম্ভণিৰ দিনা কৰিবলগীয়া বিশেষ কিছুমান কাম। এতিয়া জানো আহকচোন, এই দিনটোত কোনবোৰ কাম কৰিলে বছৰটোত বেয়া প্ৰভাৱ পৰিব পাৰে। প্ৰথমতে, এই দিনটোত আপোনালোকে ভুলতেও কাৰো লগত হাই কাজিয়া বা তৰ্কত লিপ্ত নহ'ব। কাৰণ আৰম্ভণিৰ দিনাই যদি আপোনালোকে পুনৰে সৈতে হাই কাজিয়া কৰে, তেতিয়া আপোনালোকৰ গোটেই বছৰটো একেধৰণৰে পাৰ হোৱাৰ সম্ভাৱনা থাকে। গতিকে এই দিনটোত এইবোৰৰ পৰা বহু দূৰত থাকি হাঁহি ফূৰ্তি, মিলা প্ৰীতি, ৰং তামোচা আদিৰে দিনটো পাৰ কৰিবলৈ চেষ্টা কৰক। দ্বিতীয়তে, বছৰৰ প্ৰথম দিনাই আনৰ পৰা টকা পইচা ধাৰ নকৰিব আৰু আনক ধাৰলৈও নিদিব। কাৰণ প্ৰথম দিনা ধাৰ কৰিলে বা ধাৰে ল'লে মা লক্ষ্মী আপোনাৰ প্ৰতি ৰুষ্ট হ'ব পাৰে আৰু আপোনাৰ ঘৰৰ পৰা গুচি যাব পাৰে। জানেই নহয়, মা লক্ষ্মীয়ে বাস নকৰা ঘৰ এখনৰ আৰ্থিক অৱস্থা কেনেকুৱা হ'ব পাৰে। গতিকে প্ৰথম দিনা এই কাৰ্যৰ পৰা যিমান পাৰে সিমান বিৰত থাকিব। তৃতীয়তে, বছৰৰ পহিলা দিনটোত মা লক্ষ্মী আৰু গণেশৰ পূজা কৰা হয় বাবে এই দিনটোত আপোনালোকে আমিষ আহাৰ গ্ৰহণ নকৰিব। কাৰণ এনেকুৱা কৰিলে ঈশ্বৰৰ কৃপাদৃষ্টি আপোনাৰ ওপৰত নপৰিব পাৰে আৰু আপুনি কৰা পূজা অৰ্চনা অথলে যাব পাৰে। লগতে এইদিনা কোনো ধৰণৰ ৰাগিয়াল বস্তু সেৱন নকৰিব। কাৰণ প্ৰথম দিনা কৰা যিকোনো কাম বা অভ্যাস গোটেই বছৰটোত থাকি যাব পাৰে। চতুৰ্থতে, এইদিনা ঘৰলৈ কোনো ধৰণৰ তীক্ষ্ণ বা চোকা ধাৰ থকা সঁজুলি নানিব। কাৰণ এনেকুৱা সামগ্ৰী প্ৰথম দিনটোতেই ঘৰলৈ আনিলে এক অশুভ শক্তিক নিমন্ত্ৰণ দিয়াৰ দৰে হয়। গতিকে বছৰৰ প্ৰথম দিনা এই কথাটো মনত ৰাখিব আৰু তেনেকুৱা ধৰণৰ কোনো ধাৰ থকা সঁজুলি ঘৰলৈ নানিব। এইকেইটা আছিল নতুন বছৰৰ প্ৰথম দিনা আমি এৰাই চলিবলগীয়া কিছুমান কাম। ইয়াৰ উপৰিও নতুন বছৰৰ প্ৰথম দিনা কি কি সামগ্ৰী আমি ঘৰলৈ আনিব লাগে আৰু কোনবিলাক সামগ্ৰী ঘৰলৈ আনিলে বাস্তুশাস্ত্ৰ মতে শুভ বুলি মনা হয়। লগতে সন্তানৰ পঢ়া শুনাত যদি মন নবহে, বছৰৰ আৰম্ভণিতে এনেকুৱা কি কৰিলে সেয়া দূৰ হয়, এইবোৰ জানিবলৈ আমাৰ চেনেল জ্ঞান মন্ত্ৰ এতিয়াই ছাবস্ক্ৰাইব কৰি থওক। এই বিষয়ে আমি আমাৰ পৰৱৰ্তী ভিডিঅ'ত অৰ্থাৎ নেক্সট ভিডিঅ'ত অহাকালি আলোচনা কৰিম। যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটি কৰিবলৈ নাপাহৰিব আৰু মা লক্ষ্মীৰ নাম লৈ কমেণ্ট কৰিব। লগতে আনৰ সৈতেও এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। তেন্তে বন্ধুসকল, আজিলৈ বিদায় মাগিছোঁ। পুনৰ পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ। জয় আই অসম।